সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৰঙাপাৰাৰ দুগৰাকী মেধাৱী ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ। ৰঙাপাৰাৰ জ্যোতিকণা মিশ্ৰ আৰু শ্ৰেয়া ঘোষে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত ৰঙাপাৰাবাসীৰ ৰাইজে গৌৰৱ অনুভৱ কৰিছে। জ্যোতিকণা মিশ্ৰই আদিপাঠ গ্ৰহণ কৰা অংকুৰ বিকাশ জাতীয় বিদ্যালয়ে অনুষ্ঠিত কৰে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বিদ্যালয়খনৰ সঞ্চালিকা জয়া দাস শইকীয়াই প্ৰাক্তন ছাত্ৰী জ্যোতিকণা মিশ্ৰক ফুলাম গামোচা, শৰাই আৰু জাপিৰে সম্বৰ্ধনা জনায়। তাৰোপৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙাপাৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰেয়া ঘোষক জয়া দাস শইকীয়াই ফুলাম গামোচা, শৰাই আৰু জাপিৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ প্ৰাকক্ষণত বিদ্যালয়ৰ গীতটো ছাত্ৰীসকলে পৰিৱেশন কৰে আৰু ছাত্ৰীসকলৰ সৈতে গীতটো পৰিৱেশন কৰে APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা জ্যোতিকণা মিশ্ৰই। গীতটো পৰিৱেশন কৰি প্ৰাক্তন ছাত্ৰীগৰাকীয়ে শৈশৱকালৰ স্মৃতি ৰোমন্থন কৰে। হয়, এই মুহূৰ্তত খুবেই ভাল অনুভৱ এটা হৈছে। মা দেউতাও বিৰাট সুখী, গোটেই ৰঙাপাৰাবাসী ৰাইজ বিৰাট সুখী হৈছে আৰু সকলোৰে সুখত ময়ো আজি বিৰাট সুখী হৈছোঁ। বিৰাট এটা ভাল লগা অনুভৱ গোটেইখিনি বস্তুৱে। মই ৰঙাপাৰাবাসীক এইখিনিয়ে ক'ব বিচাৰোঁ যে আজি আমাৰ যিকেইজন উঠি অহা প্ৰজন্ম আছে, সেই প্ৰজন্ময়ো এনেকুৱা এটা আদৰ্শ হাতত লৈ তেখেতসকলেও আগুৱাই যাওক। তেখেতসকলেও নিজৰ মনে বিচৰা ধৰণে যিটো কেৰিয়াৰ তেখেতসকলে চুজ কৰিব বিচাৰে, সেইটো কেৰিয়াৰত তেখেতসকলে মনে বিচৰা ধৰণে আগুৱাই যাওক, পঢ়া শুনাত লাগি থাকক আৰু ভৱিষ্যতে এনেকুৱা আৰু অফিচাৰ ওলাওক আমাৰ ৰঙাপাৰাৰ পৰা। সেইটোৱে ৰঙাপাৰাবাসী ৰাইজৰ কাৰণে এটা বহুত ভাল লগা মুহূৰ্ত হওক আৰু এনেকুৱা মই তাৰে কামনাৰে সকলো ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিবলৈ আগুৱাই আহিবলৈ অনুপ্ৰেৰণা জনাম। হয়, মোৰ প্ৰাৰম্ভিক শিক্ষা মোৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হৈছে আৰু তাৰপিছত ক্লাছ 6ৰ পৰা মই জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িছিলোঁ। হয়, মই ACS ৰেংক 51 পাইছোঁ। খুব ভাল লাগিছে। নিজৰ স্কুলখন, নিজৰ বিদ্যালয়খন সদায় প্ৰিয় আৰু ইমান মৰম, ইমান আশীৰ্বাদ মই পাইছোঁ। গতিকে মোৰ জীৱন ধন্য হ'ল বুলি মই ভাবোঁ আৰু খুব কৃতজ্ঞতা অনুভৱ কৰিছোঁ আৰু মই নিজকে খুব ধন্য মানিছোঁ যে মই ইমান আশীৰ্বাদ, ইমান মৰম এই বয়সত পাইছোঁ। খুব ভাল লাগিছে। সংগীতৰ যিখিনি শব্দ, সেই শব্দবিলাকৰ আদৰ্শ হিচাপে লৈয়ে আমি আগবাঢ়িছোঁ আৰু সেইকাৰণেই চাগে প্ৰত্যেকটো শব্দই মনত সজীৱ হৈ আছে আৰু খুব আচলতে নষ্টালজিক ফিল কৰিছোঁ। আগৰ সময়বোৰ মনত পৰিছে আৰু অনাগত প্ৰজন্মবিলাকো যাতে তেনেকুৱা হওক, তেওঁলোকেও মানে আদৰ্শ মই অনুপ্ৰাণিত যাতে কৰিব পাৰোঁ, মই তাৰেই আশা কৰিছোঁ।